মোৰ এই সবজি দি পেলাই বনোৱা মাছৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে বা ভাল লাগে তেতিয়া হলে আপোনালোকে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব আজি আহক এখন মাছৰ তৰকাৰী বনাও একদম মাছখিনি ভজা হৈ গ'ল এতিয়া এইখিনি সবজি দি মাছৰ জোলটো বনাম পিয়াজ নহৰু নিদু আদাও নিদু অকল জিৰা গুড়া ধনিয়া গুড়া দি বনাম এয়া হল কাঠালু সজিনা মানে ডমষ্টিক এয়া হল কাচকল এয়া আলু আৰু বিলাহী ৰান্ধু আহক মাছ ভজা তেলতে এতিয়া এয়া কালা জিৰা আৰু জিৰা দিও আমাৰ এতিয়া ইয়াতে মই কাটি থোৱা সবজিখিনি একেলগতে দি দিম ইয়াতে একেবাৰে এয়া হালধি এয়া জিৰা এয়া ধনিয়া গুড়া আৰু এয়া নিমখ ইয়াত আৰু একো মছলা ব্যৱহাৰ নকৰোঁ অকণ ভাজিলোঁ এতিয়া অকণ 5 মিনিট ঢাকি দিওঁ 5 মিনিটৰ পিছত খাওঁ এতিয়া চাওক অকণ ভজা হৈ গৈছে ইয়াতে এতিয়া পানী দি দিওঁ তলালৈকে গৰম পানীয়ে দিছোঁ ইমানটো গৰম নহ'ল পানীখিনি লগতে কেইটামান কেঁচা জলকীয়াও দি দিওঁ এই সবজি দিয়া তৰকাৰীখন এখন উতলিলে মানে সিজিলে এয়া চাওক এয়া সিজিলে এতিয়া জোল মানে সবজিখিনি সিজিলে যেতিয়া এতিয়া এই ভাজি থোৱা মাছখিনি দি দিওঁ গোটা জলকীয়া দিছোঁ বেছি জ্বলা হোৱা নাই অকণমান কেঁচা জলকীয়া দুটামান কাটি দিলোঁ আৰু একেবাৰে ধনিয়া পাতো অকণমান দি দিওঁ একেলগতে এতিয়া মই প্ৰথমতে অকণমান ধনিয়া পাত দি এইটো অকণমান উতলিব দিওঁ লাষ্টত উঠোৱা টাইমত আৰু এবাৰ ধনিয়া পাত দিম তেতিয়া ধনিয়া পাতৰ চেণ্টটো বেলেগকৈ আহিব এতিয়া মই এইটো অকণমান ঢাকি দিওঁ 5 মিনিটমান 5 মিনিটৰ পিছত ঢাকনখন উঠাই দিওঁ 5 মিনিটৰ পিছত ঢাকনখন উঠাই দিলোঁ কি ধুনীয়া এটা চেণ্ট আহিছে চব এনেকৈ এতিয়া লাষ্টত কেঁচা ধনিয়া দি এতিয়া আমাৰ মাছ ৰেডি হয় একদম সিম্পল সবজি দি বনোৱা মাছৰ ৰেচিপিটো ভাল লাগিছে যদি আপোনালোকে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব প্লিজ